হেল্ল' এভৰিৱান, আজি এটা নাৰিকল খাম বুলি প্ৰতিজ্ঞা ল'লোঁ। মাৰ ঘৰ আহি নাৰিকল নাখামনে? হ'ব পাৰে নেকি? কিন্তু নাৰিকলজোপা বৰ ওখ আছিল। মইহে চাপৰ হৈ পৰিলোঁ। বাকী কেইজোপা আকৌ কেঁচা হৈ আছিল, পাৰিবই নোৱাৰি। নাৰিকল পাৰিম বুলি ভাবিলে কিডাল নহ'ব, ঘৰত কোনো এটা প্ৰাণী নাই। ফাইনেলি বহু সময়ৰ মূৰত এটা নাৰিকল পালোঁ। খাম যেতিয়া কাটিমো মই ডাইৰেকশ্যন চাই মেলি কাটিবলৈ আৰম্ভ কৰিলোঁ। আৰু খোৱা ৰাইজো বহুত আছিল। ফাইনেলি ঘণ্টাৰ মূৰত কাটিবলৈ শেষ কৰিছোঁগৈ আৰু অলপ চলপ কৰি টানি হ'লেও কাটিছোঁ। মুঠতে কাটিমেই আৰু খাম যেতিয়া কাটিমেই আৰু। তাৰপিছত নাৰিকলটো ইমানেই পিটিলোঁ শেষত গৈ সি কান্দি দিলে আৰু মোক ইমান পিটিছে বুলি। শেষত গৈ আৰু কি ক'ব আৰু, লাষ্টত গৈ মায়ে কাটি দিবলগীয়া হ'ল আৰু। মায়ে নচলে কিবা এটা কাম সম্ভৱ নে? শেষত গৈ খাব পালোঁ আৰু যেনেকৈ নহওক। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। চাই ভাল পালে লাইক চাবস্ক্ৰাইব